নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম গ্ৰেভিটিলৈ। বন্ধুসকল, অসম চৰকাৰৰ নতুন নিযুক্তিত 3টা বিভাগত পদ মুকলি পাইছে আৰু এই 3টা বিভাগৰ পদৰ ভিতৰতো আপোনাৰ 2টা বিভাগত যদি আবেদন কৰে তেনেহ'লে ইয়াতে আবেদন মাচুলটো পে কৰিব নালাগে। আৰু এই পদবোৰৰ ভিতৰত গ্ৰেড 2ৰ পৰা গ্ৰেড 4 লৈকে পদ আছে। তো কি এই পদবোৰ, কেনেকৈ এই পদবোৰত আবেদন কৰিব পাৰে, এই পদবোৰত আবেদন কৰিবলৈ হ'লে আপোনাৰ শিক্ষামূলক অৰ্হতা কি হ'ব লাগিব, গোটেইখিনি ভিডিঅ'টোৰ মাধ্যমেদি জনাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণলৈকে চাই থাকিব। আৰু যদি নতুন হয় আমাৰ চেনেলটোলৈ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ বাবে। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব। তো এতিয়া আমি আগবাঢ়িছোঁ ভেকেঞ্চিৰ ডিটেইলছসমূহলৈ। আজিৰ প্ৰথমটো ভেকেঞ্চি আহিছিল অইল ইণ্ডিয়া লিমিটেডৰ পৰা, আৰু এইটো ভেকেঞ্চিৰ কোনো ধৰণৰ আবেদন কৰিব নালাগে, অকল ৱাকিং ইণ্টাৰভিউখিনি এটেণ্ড কৰিলে হ'ব। এইটো ভেকেঞ্চি আহিছিল অইল ইণ্ডিয়া লিমিটেডৰ, আৰু ইয়াতে 23টা পোষ্ট মুকলি কৰা হৈছে। পে স্কেলৰ কথা ক'বলৈ গ'লে 16,640 টকাৰ পৰা 19,500 টকা পাৰ মান্থ লাভ কৰিব। আৰু এই পদকেইটাত 29 মাৰ্চ 2024 পৰা 3 এপ্ৰিল 2024 লৈকে ৱাৰ্কিং ইণ্টাৰভিউখিনি চলিব। আৰু ইয়াতে গোটেইকেইটা পদ কণ্ট্ৰেকচুৱেল বেচিছৰ হয়। ইয়াতে চাব পাৰে কণ্ট্ৰেকচুৱেল ডিলিং ৱাৰ্ক অভাৰ অপাৰেটাৰ, কণ্ট্ৰেকচুৱেল ডিলিং ৱাৰ্ক অভাৰ মেকানিক, কণ্ট্ৰেকচুৱেল ডিলিং ৱাৰ্ক অভাৰ এছিষ্টেণ্ট অপাৰেটাৰ, কণ্ট্ৰেকচুৱেল ডিলিং ৱাৰ্ক অভাৰ এছিষ্টেণ্ট মেকানিক। মুঠ ইয়াতে 23টা পদ মুকলি কৰা হৈছে। কেটেগৰী ৱাইজ ভেকেঞ্চিটো আছে। ইয়াতে কণ্ট্ৰেকচুৱেল ডিলিং ৱাৰ্ক অভাৰ অপাৰেটৰৰ বাবে 3টা পদ আছে, আনৰিজাৰ্ভ হৈ আছে 2টা, OBC NCLৰ বাবে আছে 1টা। তেনেকৈ কণ্ট্ৰেকচুৱেল ডিলিং ৱাৰ্ক অভাৰ মেকানিক তাৰ বাবেও 3টা পদ আছে, আনৰিজাৰ্ভ হৈ আছে 2টা, আৰু OBC NCLৰ বাবে আছে 1টা। আৰু ইয়াতে এছিষ্টেণ্ট অপাৰেটৰৰ বাবে আনৰিজাৰ্ভ হৈ আছে 7টা, SCৰ বাবে আছে 1টা, STৰ বাবে 1টা, OBC NCLৰ বাবে 3টা, আৰু EWS কেটেগৰীৰ বাবে 1টা। আৰু ৱাৰ্ক অভাৰ মেকানিকৰ বাবে আছে 4টা পদ, আনৰিজাৰ্ভ হৈ আছে 2টা, STৰ বাবে আছে 1টা, OBC NCLৰ বাবে আছে 1টা। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'বলৈ গ'লে কণ্ট্ৰেকচুৱেল ডিলিং ৱাৰ্ক অভাৰ অপাৰেটৰৰ বাবে 10 পাছ বিচৰা হৈছে গভৰ্ণমেণ্ট ৰেকগনাইজ এডুকেশ্যন বোৰ্ড। লগতে 3 বছৰৰ ইঞ্জিনিয়াৰিং ডিপ্ল'মা এখন থাকিব লাগিব যিকোনো এটা ডিচিপ্লিনত। 2 ইয়াৰ্ছ পষ্ট কোৱালিফিকেশ্যন ৱাৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেনেহ'লে আপুনি আবেদন কৰিব পাৰিব। ইয়াতে প্ৰতিটো পষ্টৰ বাবে 10 পাছ বিচৰা হৈছে, লগতে 3 বছৰৰ ইঞ্জিনিয়াৰিঙৰ এখন ডিপ্ল'মা থাকিব লাগিব। এপ্লাই কৰাৰ আগতে চাই ল'ব ডিটেইলছখিনি। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত এই পষ্টবোৰত 18 বছৰৰ পৰা জেনেৰেল কেণ্ডিডেটসকলে 45 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC NCL হ'লে 48 বছৰলৈকে আবেদন কৰিব পাৰিব। SC ST সকলে 50 বছৰলৈ আবেদন কৰিব পাৰিব। যদি আপোনাৰ অৰ্হতা মিলিছে এই পদকেইটাৰ কাৰণে তেনেহ'লে ৱাৰ্কিং ইণ্টাৰভিউখিনি এটেণ্ড কৰিব। ৱাৰ্কিং ইণ্টাৰভিউ 29 মাৰ্চ তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, আৰু ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনতে ছাইটটোৰ লিংক পাই যাব, তাতে ভিজিট কৰি আপুনি ডিটেইলছখিনি পঢ়ি চাব পাৰে। আজি দ্বিতীয়টো ভেকেঞ্চিৰ আগত আৰু এটা ভেকেঞ্চিৰ কথা জনাব বিচাৰিছোঁ। এইটো ভেকেঞ্চিত আপোনাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পষ্ট মুকলি কৰা হৈছে। অল অভাৰ ইণ্ডিয়া কেণ্ডিডেটছে এপ্লাই কৰিব পাৰিব। যিসকলৰ অৰ্হতা মিলে তেওঁলোকে আবেদন কৰি ল'ব। ইয়াতে আপোনালোকে চাব পাৰে 26টা পদ মুকলি কৰা হৈছে। গ্ৰেড 3 আৰু গ্ৰেড 4, গ্ৰেড 3ৰ বাবেও 13টা আৰু গ্ৰেড 4ৰ বাবেও 13টা পদ আছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত বেচেলাৰ ডিগ্ৰী বিচাৰিছে যিকোনো এটা ষ্ট্ৰীমৰ পৰা, আৰ্টছ ছায়েন্স কমাৰ্চ। লগতে 6 মান্থৰ এখন কম্পিউটাৰ ডিপ্ল'মাও থাকিব লাগিব, দেন এপ্লাই কৰিব পাৰিব। এইটো কোৱালিফিকেশ্যন গ্ৰেড 3ৰ বাবে আছিল, আৰু গ্ৰেড 4ৰ বাবে কেৱল 8 পাছ বিচাৰিছে। ইয়াতে ৰেচিডেণ্টশ্বিপৰ ক্ষেত্ৰত পাৰ্মানেণ্ট ৰেচিডেণ্ট আছাম হ'ব লাগিব, দেন এপ্লাই কৰিব পাৰিব। কেণ্ডিডেটসকলে 18 বছৰৰ পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনৰ সুবিধাখিনি থাকিব। OBCৰ বাবে থাকিব 3 বছৰ, STৰ বাবে থাকিব 5 বছৰ, STৰ বাবে 5 বছৰ, এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 বছৰ, আৰু PWBD কেটেগৰীসকলৰ 10 বছৰকৈ এজ ৰিলেক্সেশ্যনৰ সুবিধাখিনি লাভ কৰিব। পে স্কেলৰ কথা ক'বলৈ গ'লে এই পদবোৰত 14,000 টকাৰ পৰা 70,000লৈকে আপুনি লাভ কৰিব, লগতে 5,600 টকা এজ এ গ্ৰেড পে লাভ কৰিব। মাল্টিটাস্কিং ষ্টাফৰ ক্ষেত্ৰত 12,000 টকাৰ পৰা 52,000 টকালৈ লাভ কৰিব, 3,900 টকা গ্ৰেড পে লাভ কৰিব। আবেদন প্ৰচেছটো আপোনাৰ অফলাইন যোগেদি হ'ব, আৰু আবেদন প্ৰচেছত লগা ডকুমেণ্টছখিনিৰ কথা ইয়াতে উল্লেখ কৰিছে। ইয়াতে কৈছে ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটো 2 কপি, এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট, এজ প্ৰুফ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰি-ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্টিফিকেটখন, প্ৰুফ অফ ৰেচিডেঞ্চি PRC নাইবা ভোটাৰ ID, এই দুখনৰ ভিতৰত এখন দিলেই হ'ব। কম্পিউটাৰ ডিপ্ল'মা এইটো
অকল গ্ৰেড 3ৰ যিসকলে কেণ্ডিডেট হয় তেওঁলোকে দিব লাগিব আৰু এই পদবোৰত 15 মাৰ্চ তাৰিখে আবেদন ষ্টাৰ্ট হৈছে আৰু 25 এপ্ৰিল তাৰিখলৈকে আপোনাৰ আবেদনৰ অন্তিমটো দিন হ'ব আৰু এইটোৰ ভেকেঞ্চি ডিটেইলছসমূহ চোৱাৰ বাবে আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনখন চেক কৰিব তাতে ৱেবছাইটৰ লিংকখন দি দিম তাতে যাই আপোনালোকে ভালদৰে পঢ়ি চাব পাৰে আৰু ক'ত ডকুমেণ্টছখিনি জমা দিব লাগিব এড্ৰেছটো ক'ত তো গোটেইখিনি ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত একবাৰ চেক কৰি চাই ল'ব আজি নেক্সটটো ভেকেঞ্চি আহিছিল সেবিৰ পৰা এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় ইয়াতে 97টা পোষ্ট মুকলি কৰা হৈছে আৰু এইটো গ্ৰেড এৰ পোষ্ট হয় আৰু এই পদটোৰ বাবে আপোনালোকে অনলাইন যোগেদি আবেদন কৰিব লাগিব চেলাৰীৰ কথা ক'বলৈ গ'লে 1,11,000 টকাৰ পৰা 1,49,500 টকালৈ পাব আৰু এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 13 এপ্ৰিল তাৰিখ এতিয়াও ষ্টাৰ্ট হোৱা নাই যেতিয়া ষ্টাৰ্ট হয় তেতিয়া মই এটা ভিডিঅ' বনাই জনাই দিম আৰু এইকেইটা পদৰ নাম হৈছে জেনেৰেল ষ্ট্ৰীম আছে 62টা লিগেল ষ্ট্ৰীমত 5টা ইনফৰমেশ্যন টেকন'লজি ষ্ট্ৰীমত আছে 24টা ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল ষ্ট্ৰীমৰ বাবে আছে 2টা ৰিচাৰ্চ এণ্ড ষ্ট্ৰীমৰ বাবে 2টা অফিচিয়েল লেংগুৱেজ ষ্ট্ৰীমৰ বাবে আছে 2টা এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত এই পদবোৰৰ বাবে মাষ্টাৰ ডিগ্ৰী অৰ পোষ্ট গ্ৰেজুৱেশ্যন ডিপ্ল'মা বিচাৰিছে মিনিমাম 2 years ডিউৰেশ্যন ইন এনি ডিচিপ্লিন লগতে বেচেলাৰ ডিগ্ৰী ইন ল ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট চাৰ্টাৰ একাউণ্টেণ্ট চাৰ্টাৰ ফাইনেন্স এনালিটিক্স কোম্পানী ছেক্ৰেটাৰী অৰ কষ্ট একাউণ্টেণ্ট এইখিনি যদি আপোনাৰ আছে এইখিনিৰ ভিতৰত দেন আপোনালোকে আবেদন কৰিব পাৰিব লিগেল ষ্ট্ৰীমৰ পদকেইটাৰ কাৰণেও ইয়াতে বেচেলাৰ ডিগ্ৰী বিচাৰিছে ইন এ ল ৰেকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট ডিজাৰেবল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত 2 years অফ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ এডভকেট ইনক্লুডিং এজন এছ'চিয়েট এণ্ড এডভকেট চলিচিটৰ অফিচ এইখিনি অৰ্হতা যদি আপোনাৰ আছে দেন এই পদবোৰত আপুনি আবেদন কৰিব পাৰিব ইনফৰমেশ্যন টেকন'লজি ষ্ট্ৰীমৰ ক্ষেত্ৰত বেচেলাৰ ডিগ্ৰী বিচাৰিছে ইন ইঞ্জিনিয়াৰিং ইন এনি ব্ৰাঞ্চ বেচেলাৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন উইথ এ পোষ্ট গ্ৰেজুৱেট কোৱালিফিকেশ্যন মিনিমাম 2 years ডিউৰেশ্যন ইন কম্পিউটাৰ ছায়েন্স কম্পিউটাৰ এপ্লিকেশ্যন অৰ ইনফৰমেশ্যন টেকন'লজি ফৰ এ ৰেকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট এইখিনি অৰ্হতা যদি আপোনাৰ আছে দেন এই পদবোৰত আপুনি আবেদন কৰিব পাৰিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ষ্ট্ৰীমৰ ক্ষেত্ৰত বেচেলাৰ ডিগ্ৰী বিচাৰিছে ইয়াতে ইঞ্জিনিয়াৰিং ফৰ এ ৰেকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট ডিজাৰেবল এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত ইয়াতে ৱাৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৱাৰ্কিং নলেজ থাকিব লাগিব আৰু ইয়াতে মিনিমাম এজ 18 বছৰৰ পৰা মেক্সিমাম 30 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব এপ্লিকেশ্যন ফিজটোৰ কথা ক'বলৈ গ'লে ইয়াতে আনৰিজাৰ্ভ OBC EWS কেটেগৰীসকলে 1,000 টকাকৈ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব 18% GSTৰ সৈতে আৰু SC ST PWBD কেটেগৰীসকলৰ 100 টকাকৈ এপ্লিকেশ্যন ফিজ তাৰ দিব লাগিব আৰু 18% GSTটো দিব লাগিব সিলেকশ্যন প্ৰচেছটো তিনিটা ভাগত হ'ব প্ৰথম ভাগটোত অনলাইন এক্সামিনেশ্যন দ্বিতীয় ভাগটোত অনলাইন এক্সামিনেশ্যন আৰু তৃতীয়টোত ইণ্টাৰভিউ হ'ব যিসকলৰ অৰ্হতা মিলিছে এই পোষ্টবোৰৰ বাবে তেওঁলোকে অনলাইন মাধ্যমে আবেদন কৰিব লাগিব এতিয়াও ষ্টাৰ্ট হোৱা নাই যেতিয়া ষ্টাৰ্ট হয় তেতিয়া মই ভিডিঅ' বনাই জনাই দিম তাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ যেতিয়া মই এইটো ভিডিঅ'টো আপলোড কৰিম লগে লগে আপুনি চাই আবেদন কৰিব পাৰিব আজিলৈকে এইখিনি আছিল জয় আই অসম বন্দে মাতৰম